আজি এটা কথা শ্বেয়াৰ কৰিম। কিডনী ট্ৰান্সপ্লেণ্টৰ কথা শুনি বহুতে ভাবে যে আৰু কিছুমানে কিডনী ট্ৰান্সপ্লেণ্ট কৰিও ভাবে যে কিডনী ট্ৰান্সপ্লেণ্ট চাগে একেবাৰে স্থায়ী সমাধান বা কিডনী ট্ৰান্সপ্লেণ্ট কৰিলে চাগে একেবাৰে আজীৱন নৰ্মেল আৰু সুস্থ জীৱন যাপন কৰিব পাৰি। আচলতে কিডনী ট্ৰান্সপ্লেণ্টৰ পিছৰ একেবাৰে অৰিজিনাল আৰু একেবাৰে সঁচা কথা হৈছে, এই সঁচা কথাটো কোনো কিডনী ট্ৰান্সপ্লেণ্ট কৰা ৰিচিপিয়েণ্ট বা কোনো ডনাৰ বা কোনো ডক্টৰে সহজতে নকয়। আচলতে কিডনী ট্ৰান্সপ্লান্ট তেনে কোনো স্থায়ী সমাধান নহয় যে এবাৰ ট্ৰান্সপ্লেণ্ট কৰিলে মানে আজীৱন সুস্থ আৰু নৰ্মেল জীৱন যাপন কৰিব পাৰে, তেনেকুৱা নহয়। বেলেগৰ শৰীৰৰ পৰা লোৱা কিডনী কেতিয়াবা ৰিজেক্ট হ'ব পাৰে। সেইটো কিডনী ট্ৰান্সপ্লেণ্ট ৰিচিপিয়েণ্টৰ ওপৰত নিৰ্ভৰ কৰে, সি ৰুল ৰেগুলেশ্যন নিয়ম নীতি মানি চলিছে নে নাই তাৰ ওপৰত নিৰ্ভৰ কৰে। 10 বছৰ 15 বছৰ পিছতো বেলেগৰ পৰা লোৱা কিডনী বা আপুনি প্ৰতিস্থাপন কৰা কিডনীটো ৰিজেক্ট হ'ব পাৰে। তেনে ক্ষেত্ৰত আপুনি ছেকেণ্ড টাইম বা থাৰ্ড টাইম কিডনী ট্ৰান্সপ্লেণ্ট কৰিব পাৰে। মই চোৱা মতে যিমানখিনি কিডনী ট্ৰান্সপ্লেণ্ট কৰা ৰিচিপিয়েণ্ট চাইছোঁ, 15 পৰা 20 বছৰলৈকে এভেইলেবল পেচেণ্ট আছে, সিহঁতে ৰুল ৰেগুলেশ্যন মানি চলিছে। 22 বছৰলৈকে চাইছোঁ, 28 বছৰলৈকে থকা চাইছোঁ। কিন্তু কিডনী ট্ৰান্সপ্লেণ্ট কৰা ৰিচিপিয়েণ্টে এই কথাটো মনত ৰখা একেবাৰে অত্যন্তই জৰুৰী যে কিডনী ট্ৰান্সপ্লেণ্ট কোনো স্থায়ী সমাধান নহয় বা কিডনী ট্ৰান্সপ্লেণ্ট কৰিলে যে আজীৱন সুস্থ আৰু নৰ্মেল জীৱন যাপন কৰি থাকিব পাৰি, তেনেকুৱা কোনো কথা নহয়। ই কেতিয়াবা কি হ'ব পাৰে কোনো গ্যাৰাণ্টি নাই, সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰে। তো সকলোৱে সাৱধান থাকিব আৰু এই কথাটো মনত ৰাখিব। আশা কৰোঁ বুজি পাইছে। ধন্যবাদ।